Good morning and a happy Monday. It's time to shine and inspire. কি খবৰ তোমালোকৰ? ইয়াৰ আগৰটো ভিডিঅ'ত লাষ্ট যিটো মোটিভেশ্যনেল মানডে ভিডিঅ' আছিলে তাত আমি তোমালোকক অসম সাহিত্য সভাৰ বিষয়ে একদম চমুকৈ আৰু ইন্ট্ৰডাকশ্যনটো দিছিলোঁ, মনত আছেনে বাৰু? যে কিনো হয় সাহিত্য সভা, কি কাম কৰে, ইয়াৰ অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰটোনো কেনেকুৱা, এনেকুৱা ধৰণৰ কথাবিলাক আমি অকণমান জনাইছিলোঁ, হয় নাই? আজি আৰু দুটামান কথা এড কৰি পেলাই একদম চমুকৈ অকণমান কম। আই হোপ তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। এতিয়া 19 শতিকাৰ শেষৰ ফালে, তাৰমানে 19th century শেষৰ ফালে আমাৰ অসমৰ পৰা গৈ পেলাই কলিকতাত পঢ়িবলৈ যোৱা কিছুমান ষ্টুডেণ্টৰ মনলৈ আহিছিলে যে আমাৰ নিজৰ মাতৃভাষা, মাদাৰ টাং, অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে, ডেভেলপমেণ্টৰ কাৰণে, আৰু মানে গোটেই পৃথিৱীতে অসমীয়া ভাষাটোক চিনাকি কৰাই দিবৰ কাৰণে ভালকৈ প্লেন কৰি পেলাই কিছুমান কাম কৰিব লাগে। তেনেকৈ হঠাৎ কিয়নো মনলৈ আহিলে, ধৰা সেইখিনি সময়ত আমাৰ অসমত নিজৰ অসমীয়া ভাষাতকৈও বেলেগ ভাষাৰ কিছুমান প্ৰচলন খুব হৈ আছিলে। গতিকে মানে নিজৰ ভাষা সংস্কৃতি ভাল পোৱা কেইজনমান ষ্টুডেণ্টৰ মনলৈ আহিছিলে যে এনেকৈ থাকিলেতো আৰু নহ'ব, ছিৰিয়াছলি প্লেন কৰি পেলাই অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে আমি কাম কৰিব লাগিব। আৰু সেই তেনেকৈ চিন্তা কৰি পেলাই তেওঁলোকে ঠিক 1888 মানতে প্ৰথমবাৰ কাৰণে আৰম্ভ কৰিছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভা বুলি পেলাই এটা অনুষ্ঠান, এটা অৰ্গেনাইজেশ্যন। আৰু এই অসমীয়া ভাষা উন্নতি সাধিনী সভাই পিছলৈ গৈ পেলাই অসম সাহিত্য সভা হৈছিলগৈ। ঠিক আছে, এতিয়া তোমালোকে এইটো চোৱাচোন, এইটো এটা ধুনীয়া একদম আগৰ দিনৰ এটা বিল্ডিং। এই বিল্ডিংটো হৈছে, এইটো আছে তোমাৰ যোৰহাটত, আৰু বিল্ডিংটোৰ নাম হৈছে চন্দ্ৰকান্ত সন্দিকৈ ভৱন। আমি যোৱাবাৰ কৈছিলোঁ নহয় অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়, এটা মানে বেলেগ বেলেগ শাখা আছে, ব্ৰাঞ্চেছ আছে, কিন্তু এটা মেইন এটা অফিচ, যিটো মুখ্য কাৰ্যালয় বুলি কয়, হেডকোৱাৰ্টাৰ, এইটো আছে, এই অফিচটো আছে যোৰহাটত, এই বিল্ডিংটোতে। মেইন যিবিলাক সাহিত্য সভাৰ কাম কাজ ইয়াৰ পৰাই হয়, আৰু ভৱনটোৰ নাম হৈছে চন্দ্ৰকান্ত সন্দিকৈ ভৱন, আৰু এইটো আছে যোৰহাটত। তাৰপিছত একদম প্ৰথমবাৰৰ কাৰণে অসমত সাহিত্য সভা ক'ত হৈছিলে, অধিৱেশন শিৱসাগৰত। আৰু সেই শিৱসাগৰ অধিৱেশনত হোৱা সাহিত্য সভাৰ প্ৰথমজন সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা। আৰু সেই প্ৰথমখন অধিৱেশনৰ সম্পাদকজন আছিলে শৰৎচন্দ্ৰ গোস্বামী। আৰু অসম সাহিত্য সভাৰ এতিয়াৰ প্ৰেজেণ্ট বৰ্তমানৰ সভাপতিজনৰ নাম হৈছে ডক্টৰ বসন্ত কুমাৰ গোস্বামী। ফটোখন তোমালোকে দেখিয়ে আছা। আৰু এতিয়াৰ যিজন মানে ছেক্ৰেটাৰী, সম্পাদকজন হৈছে দেৱজিৎ বৰা। এই ফটোখন এইখন। তাৰপিছত এইখন ফটোখন দেখিছেনে, ইমান ধুনীয়া এগৰাকী, কি বুলি ক'ম, তোমালোকে এতিয়া আইতা বুলিয়ে ক'বা। আৰু এখেত হৈছে অসমৰ বিখ্যাত কবি সাহিত্যিক নলিনীবালা দেৱী, আৰু এখেতে ফৰ দ্য ফাৰ্ষ্ট টাইম লেডি প্ৰেছিডেণ্ট, মহিলা সভা নেত্ৰী হৈছিলে অসম সাহিত্য সভা, তেতিয়া যোৰহাট অধিৱেশনত তোমাৰ 1954ত। তাৰপিছত এয়াতো তোমালোকে সকলোৱে চিনি পাইছা, আৰু আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ ভূপেন দা, ডক্টৰ ভূপেন হাজৰিকা, তেখেতেও কিন্তু 1993ত শিৱসাগৰত যিখন অধিৱেশন হৈছিলে সেই সাহিত্য সভাৰ অধিৱেশনত তেখেতে সভাপতি আছিলে। আৰু আমি তেতিয়া গৈছিলোঁ আৰু চাবলৈ, আমাৰ মনত আছে, আমি স্কুলত পঢ়ি আছোঁ, গৈছোঁ চাবলৈ। বহুত মানুহ, বিৰাট ডাঙৰকৈ, বহুত এটা বহল এৰিয়া লৈ পেলাই পাতেতো, ঢেৰ মানুহ হৈছিলে, একদম ভিৰ আৰু মানুহৰ, বহুত কথা মনত পৰে। তো তোমালোকেও তোমালোকৰ ঘৰৰ ডাঙৰসকলক, অসমত থকা ককা আইতাসকলৰ লগতো কেতিয়াবা পাতিবাচোন দেই অসম সাহিত্য সভাৰ কথা। কোনোবা গৈছিলে নেকি বেলেগ বেলেগ ঠাই অধিৱেশনবিলাকত, তেতিয়া কিনো হৈছিলে, তেওঁলোকৰ এক্সপিৰিয়েঞ্চ কি, তোমালোকে পাতি পেলাই আমাকো জনাবা আৰু দেই। ঠিক আছে, তেনেহ'লে আজিলৈ ইমানখিনিকে ক'লোঁ সাহিত্য সভাৰ বিষয়ে দুটা ভিডিঅ'ত। আগৰটোতো ক'লোঁ ইন্ট্ৰডাকশ্যন কেনেকৈ হৈছিলে, কি হৈছিলে, অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ, তাৰ মানে তোমাৰ যিটো কোৰাছটোনো কি গায়, সভাপতি কোন, কি কথা, এই গোটেইখিনি তোমালোকক ক'লোঁ থুলমূলকৈ। আমাৰ অসমৰ এটা, আমাৰ ভাষা আৰু সংস্কৃতিৰ কাৰণে কাম কৰা আটাইতকৈ ডাঙৰটো অৰ্গেনাইজেশ্যন, গতিকে আমি অকণমান জানিবলগীয়া কথা জানিলে ভাল। গতিকে তোমালোকক জনালোঁ, তোমালোকে মনত ৰাখিবা। আৰু আমাৰ কুইজখনটো হ'বই আকৌ, তেতিয়া কুইজৰ কাৰণেও মনত ৰাখিবা, আৰু সদায় কাৰণেও অকণমান মনত ৰাখিবা বুলি আশা কৰিলোঁ। ঠিক আছে,
তেনেহ'লে বাই বাই আজিলৈ, হেভ আ গ্ৰেট ডে'।